হেল্ল' পুনৰ এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাই আহিছোঁ এতিয়া পথাৰলৈ। আঘোণ মাহত গম পাইছে সকলোৱে, এইপাত দেখিয়ে গম পাইছে চাগে কি কৰিবলৈ আহিছোঁ। এতিয়া মই ডাঙৰি নিবলৈ আহিছিলোঁ পথাৰত। কালি দেউতাক বান্ধিব দিছিলোঁ। কালি ডাঙৰি আছে, কালি কি বৰা ধানৰ ডাঙৰি দেখোন। বৰা ধানৰ ডাঙৰি ইয়াতে ভাৰ আছে, সেইফালে ভাৰ আছে, বেছি নাই, অকলে পাৰিম নিবলৈ। সেইফালে মুঠি এটা এৰি থৈ গৈছে, ডাঙৰি বন্ধাটো ডাঙৰি বান্ধিছে আৰু মুঠি এটা এৰি থৈ গৈছে। এনেকুৱা মুঠি এৰিলে কি হ'ব? আপোনালোকৰ ফালে ধান চান কাটিব হৈছে নাই খবৰটো জনাবচোন। আৰু কোনে কোনে ডাঙৰি কঢ়িয়াব জানে, কোনে কোনে ডাঙৰি বান্ধিব জানে ক'বচোন। মইতো ডাঙৰিটো পূৰা কঢ়িয়াব পাৰোঁ, কিন্তু বান্ধিব পাৰোঁ, কিন্তু অকণমান ধৰি লওক লেট হয় আৰু, কাৰণ ইমান এক্সপিৰিয়েঞ্চ নাই বন্ধাত, যে বান্ধিব পাৰোঁ নহয়। নহ'লে এইখিনি কঢ়িয়াই পেলাই কাইলৈ আগভাগ দাঙি চাওঁ কেনেকুৱা লাগে, এতিয়া গম পাম। এবাৰ ইয়াত হ'লে মানে আৰু সেইখন পথাৰত আছে বাৰু দাঙিবলৈ। সেইটো পথাৰত যদি মানুহ চানুহ ইমান অহাই নাই, মই ৰাতিপুৱা ভাগতে আহিছোঁ, পথাৰত মানুহ অহাই নাই এতিয়ালৈকে ধান কাটিবলৈ। ডাঙৰি ভাল লৈ পেলাই গৈ চাওঁ কেনেকুৱা লাগে একপাত, এইভাগ নি পেলাই ঘৰত থৈ আহোঁগৈ। এতিয়া ডাঙৰি ভাল লৈ পেলাই গৈ আছোঁ, এইফালে এটা ডাঙৰি, এইফালে এটা। অলপ দূৰ আছে বাৰু ঘৰলৈ, গৈ থাকোঁ লাহে লাহে। লগত দুজনমান হ'লে বেছি ভাল লাগে, অকলে ইমান ভাল নালাগে। যেতিয়া নেকি কাৰোবাৰ ঘৰত হাঁহিয়া মাতে না, হাঁহিয়া মাতিলে মানে যদি 6টা 7টা হয়, তেতিয়া কিন্তু কঢ়িয়াই বহুত ভাল লাগে। কষ্ট হ'লেও কষ্ট নোহোৱা যেন লাগে। এতিয়া অকলে আছোঁ যে অলপমান মানে কিবা লাগিবই আৰু, লগৰ চগৰ থাকিলে ভাল। ডাঙৰি এভাগ ঘৰত থৈ আহিলোঁ, এতিয়া আকৌ নিব আহি আছোঁ পথাৰলৈ। এনেকুৱা আঘোণ মাহৰ ছিজনত পথাৰত কিন্তু বৰটেঙা খাই কিন্তু ভাল লাগে। আজি বৰটেঙা খাম বুলি ভাবি আছোঁ, কিন্তু পথাৰত নাখাওঁ। মানে টেঙা এতিয়া মই পাৰি পেলাই লৈ আহিছিলোঁ দুটা, কাটিব দি আছোঁ তাৰ জেগাত। ডাঙৰি কেইটামান টানি লৈ পেলাই খাব লাগিব, কিন্তু পথাৰত খালে বেছি ভাল লাগে। এতিয়া পথাৰত এতিয়া মানুহ নাই, ইয়াত ধান কটা নাই, বেলেগত কাটিব গৈছে। সেইটো কাৰণে মই এতিয়া কেইটামান টানি পেলাই ঘৰতে খাম আৰু টেঙা কাটিব দিছোঁ। কিন্তু পথাৰত খালে বেছি ভাল লাগে টেঙা চেঙাবিলাক। এতিয়া এইটো ছিজনত টেঙা বুলিয়ে নহয়, এতিয়া পথাৰত ভাত খাবলৈও ভাল লাগে। যেতিয়া নেকি ডাঙৰি টানি পেলাই দুপৰীয়া ভাত খাবি বহুত ভাল লাগে, যিয়ে নহওক কিন্তু খাই ভাল লাগে। বান্ধি থোৱা ডাঙৰি চভা আছিলে, চভাটো কঢ়িয়াই খতম হৈ গ'ল। তাৰপৰা এতিয়া টেঙা খাওঁগৈ। ফুলটিকাই টেঙা কাটিব দিছিলোঁ, এতিয়া টেঙা খাব যাওঁ। টেঙা চেঙা খাই ল'ম, গৰম উঠি গ'ল একেবাৰে। এতিয়া আজি ফাৰ্ষ্ট, আজিৰ পৰা পথাৰত নামিছোঁ, আকৌ নামিবই লাগিব এতিয়া, খেতি শেষ নোহোৱালৈকে নামিবই লাগিব। টেঙা খাই ল'মগৈ, বৰটেঙা কাটিব দিছোঁ। লগা টেঙা খাবলৈ পাত কাটিব লাগে এতিয়া। পাত এখিলা কাটি লওঁ, বৰটেঙা খাব লাগিব। এইখিলাকে কাটিলে হৈ যাব। এইখিলাতে আমি টেঙা খাম এতিয়া, বৰটেঙা। জলকীয়া দিছে না পুৰা, গাড়ী খাব পাইছ ন, পাইছ না খাবলৈ? ইছ ৰাম, পুৰিব যেন লাগিছে। টেঙা কালাৰ দেখোঁ, মজা লাগিব। গাড়ী খাব পাইছ টেঙা? খাওঁ, ভাল হৈছে বাৰু। কালি খাইছিলোঁ, কালি ভাল লাগিছিল, আজি আকৌ খাই দিছোঁ। টেঙা খালোঁ ইমান জ্বালা, টেঙা খাই উঠিলোঁ
বহুত পুহিছে দেখোন। আৰু ভিডিঅ'টো চাই কেনে পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ভিডিঅ'টো ইমানেই আছিলে। পথাৰলৈ গ'লোঁ, ডাঙৰ চাঙৰ আনিলোঁ, টেঙা খালোঁ, ইমানতে সামৰণি মাৰিছোঁ। বাই।